প্রতি কলজয় দানবরাজ মোর জীবন লই যাতে কোনদিন মৃত্যুর নহিব নহলে তার ভাবে মই অবিরত ভাবে রক্ত যজ্ঞ অরিষু আরম্ভ মুখ মিত্র না লাগে লাগে রক্ত আর তার ভাবে নারায়ণক মই দুষ্ট করিব খুঁজিছু কিন্তু দানবরাজ আনর ধরে মই ফুল তুলসীরে দেবতার পূজা না পাত ওর পূজার সামগ্রী হিসাবে গোটাই লই সময় সাধু সন্ত ভগত আৰু বৈষ্ণৱক ইহঁতৰ এজনকৈ বলি দি অবিৰত ভাৱে মই যজ্ঞ কৰি আহিছো আৰু আজিও মই তাকেই কৰিম ইমানতো যদি নারায়ণ সন্তুষ্ট নহয় এতিয়া স্বৰ্গৰ দেৱতা হৰি আনি মই বলি হাললৈ নিম আৰু শুনা মোৰ সাধনাৰ বাবে প্ৰয়োজন হলে ব্ৰহ্মা আৰু শিৱক মই ধৰি আনি জ্বলন্ত অগ্নিত কৰিম নিক্ষেপ সেনাপতি কলজয় অনেক বড় দানবরাজ আৰু যজ্ঞৰ আয়োজন হলনে সম্পূৰ্ণ আজ বলিৰ কাৰণে কিমান জনে ৰেখি আৰু কিমান জনে দেৱৰেখিক ধৰি অনা হৈছে আৰু শুনা দানবরাজ ওই যজ্ঞত বহাৰ সময়ত ৰাজ্যত কতো যাতে অশান্তিৰ সৃষ্টি নহয় দানবরাজ তাৰ সম্পূৰ্ণ দায়িত্ব মই তোমাৰ হাতত কৰিলো ন্যস্ত আৰু শুনা দানবরাজ আজ বলিৰ তৰোৱাল এনেদৰে তীক্ষ্ণ কৰি ৰাখিবা যাতে প্ৰয়োজন হলে মোৰ এই হীৰ কাটি মই যজ্ঞত আহুতি দিব পাৰো দানবরাজ নিজৰি শিৰচ্ছেদ কৰি যজ্ঞত কেনেদৰে সম্পূৰ্ণ হ'ব দানবরাজ দানবরাজ তুমি মোৰ মহিমা এতিয়াও বুজি নাপালা শুনা মোৰ এই তিনিটা হীৰৰ যিকোনো দুটা হীৰ কাটি দিলেও মোৰ মৃত্যু নহয় আৰু শুনা কলজয় দানবরাজ ৰাজ্যৰ বাহিৰৰ শত্ৰুৰ আক্ৰমণতকৈ ৰাজ্যৰ ভিতৰৰ অশান্তিয়েহে ৰাজশক্তি দুৰ্বল কৰে আৰু এই অশান্তি দূৰ কৰিবলৈ সদায় চেষ্টা কৰিব লাগে কালজয় এতিয়া বলা নিজ কৰ্তব্যত অগ্ৰসৰ দানবরাজ হাজার জন রেখে লক্ষজন ব্রাহ্মণৰ হীৰ কাটি মই যজ্ঞত আহুতি দিলো তথাপিতো নারায়ণে মোক বৰ দিবলৈ নাহিল এৰ প্ৰতি কালজয় দানবরাজ এইবাৰ দেৱতাক বলি দিয়াৰ
ব্যৱস্থা কৰা হোক বলা দেৱলোক জয় কৰি ইন্দ্ৰ আদি দেৱতাগণক বলি দি চাওঁ নাৰায়ণে মোক বৰ দিবলৈ আহে নে নাহে দানৱৰাজ এইবোৰ কৰি একো লাভ নহ'ব জয় আপুনি স্বৰ্গলোকলৈ যোৱা শুনিলে সেই কাপুৰুষ দেৱতা সমাজে নাৰায়ণ বা শিৱৰ আশ্ৰয় ল'ব ব্ৰহ্মাৰ ওচৰলৈ নাযায় কাৰণ যুদ্ধ কৰিবলৈ ব্ৰহ্মা অস্ত্ৰহীন তাতকৈ এটা কাম নকৰে কিয় দানৱৰাজ এই কাম কল জয় আপুনি পোনে পোনে কৈলাসলৈ গৈ মহাদেৱ শিৱক ধৰি আনি যজ্ঞত আহুতি দি যজ্ঞ সম্পাদন নকৰে কিয় দানৱৰাজ ঈশ্বৰৰ পূজা ঈশ্বৰৰ পূজা ঈশ্বৰৰ বলিৰে কৰিলে ঈশ্বৰ সন্তুষ্ট নকৰিলে দানৱৰাজ উত্তম পৰামৰ্শ দানৱৰাজ মই এতিয়াই দেৱাদিদেৱ মহাদেৱক ধৰি আনি যজ্ঞত আহুতি দিম ভগৱতী 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 নদী যেতিয়া ঈশ্বৰৰ ৰক্তেৰে ৰঞ্জিত হ'ব তেতিয়া চাম নাৰায়ণে মোক বৰ দিবলৈ আহে নে নাহে দানৱৰাজ বিলম্বৰ নহয় প্ৰয়োজন দানৱৰাজ নারায়ণে এইবোৰ কি লীলা আৰম্ভ কৰিব খুজিছে মই একো বুজিব পৰা নাই দেখিৰাই আখৰিক যজ্ঞ পাতি হাজাৰজন ঋষি আৰু ব্ৰহ্মক্ষিক নিধন কৰি যজ্ঞ আৰম্ভ কৰিছে আৰু এতিয়া স্বৰ্গলৈ গৈ দেৱতাসকলক ধৰি আনি যজ্ঞত আহুতি দিয়াৰ চিন্তা কৰিছে নাই নাই এই কাৰ্য অসম্ভৱ এই কাৰ্য কেতিয়াও হ'বলৈ দিব নোৱাৰি মই আজি নাৰায়ণৰ কাষলৈ গৈ এই কাৰ্যৰ পৰা বিৰত থাকিবৰ বাবে অনুৰোধ কৰিব লাগিব যাওঁ এবে মই নাৰায়ণৰ কাষে আগতে মই তোমাৰ ব্যৱস্থা কৰিম ভোলানাথ আলোজয় ধৰ ভোলানাথ এওক বন্দী কৰি নি মোৰ যজ্ঞৰ দ্বিতীয় অংশ মই সম্পূৰ্ণ কৰো নিজে বলি খাললৈ আগবঢ়া ভোলানাথ দুজন দৈত্য তহঁতৰ অহংকাৰে নিচিনিলি এই কালি যুদ্ধকো স্পৰ্ধা কৰি সন্মুখতে নিজৰ বিপদে নিজেই কৰিছ আহ্বান ঐ মূৰ্খ বেশ সেই হ'ব মোৰ সমে যুদ্ধ কৰি দেখুৱা তহঁতৰ বলৰ
দানবরাজ বলা পুনৰ যজ্ঞ আমি কৰোগৈ আৰম্ভ। দানবরাজ অ, এইবাৰ কাক বলি দিব নিজক নিজক মই বুজা নাই দানবরাজ শুনা, মই যজ্ঞত বহিম। তুমি প্ৰথমতে মোৰ শৰীৰৰ পৰা এটুকুৰা মঙহ কাটি মোৰ হাতত দিবা, আৰু তাৰেই মই যজ্ঞ কৰিম। নাই নাই দানবরাজ এয়া কেনেকৈ সম্ভৱ লৈ এনেদৰে যজ্ঞ কৰোঁতে যদি আপোনাৰ মৃত্যু হয় তেতিয়া মোৰ মৃত্যু অসম্ভৱ। মই এটা শিৰেৰে নাৰায়ণকো ধৰি আনি যজ্ঞত আহুতি দিম। বলকলৈ যাই বলক দানবরাজ বিলম্বৰ নাই প্ৰয়োজন। নারায়ণে নমো নমঃ। ওম স্বাহা। ওম নারায়ণে নমো নমঃ। সেনাপতি কলজয় দানবরাজ এই অস্ত্ৰ লোৱা, আৰু মোৰ শৰীৰৰ পৰা এটুকুৰা মঙহ কাটি মোৰ হাতত দিয়া। দানবরাজ লোৱা, মোৰ আদেশ পালন কৰা। ওম নাৰায়ণে নমো নমঃ।
এতিয়াও মোৰ দিবলৈ নাহে সেনাপতি কালজয় এইবাৰ মোৰ শিৰ কাটি মোৰ হাতত দিয়া নহ'লে মই তোমাকো শিৰচ্ছেদ কৰিম দিয়া শান্ত হোৱা তাৰকাসুৰ তোমাৰ ভক্তিত মই তুষ্ট হৈছোঁ কোৱা তোমাক কি বৰ লাগে হে প্ৰভু এই দাসৰ সেৱা কৰিবা গ্ৰহণ হে প্ৰভু মোক অমৰত্ব বৰ্ধি কৃতৰ্থ কৰক জন্মিলে মৃত্যু অনিবাৰ্য নাই প্ৰভু অমৰত্ব বৰ কাৰো প্ৰাপ্য নহয় তোমাৰ ইমান তপস্যাত মই মুগ্ধ হৈ তোমাক এই বৰ মই কৰিলোঁ প্ৰদান প্ৰভু দেৱতা যক্ষ ৰক্ষ নাগ কিন্নৰ কাৰো হাতত তোমাৰ মৃত্যু নহয় কিন্তু কিন্তু কি অবিবাহিতা পুৰুষে নাগ ৰক্ষা ধনুলৈ তোমাৰ সামে যুদ্ধ কৰিলে তেতিয়া তোমাৰ মৃত্যু হ'ব এতিয়া নিজৰ কামত অগ্ৰসৰ হোৱা হ'ল প্ৰভু মানৱ মোৰ ভক্ষক আজিৰ পৰা মই অমৰ হৈ গলো অমৰ 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 কালজয় পাতালত গৈ নাক পুৰি কৰোগৈ নিৰ্মাণ 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 নাহিল কিয় কাল আৰু কোনদিন নাহে উলতি নাক ৰক্ষা ধৰো তাৰ মানে কি হ'ল তিখিৰা সন্মুখত কালন্তক জন দেখি ভয় খাইছে নহয় ঐ মূৰ্খ মোৰ মৃত্যু অসম্ভৱ কোনোবা যদি অবিবাহিতজনৰ হাতত নাক ৰক্ষা ধনু থাকে তেতিয়াহে মোৰ মৃত্যু হ'ব আৰু মই সেই তোৰ জম ঐ বেশ অস্ত নকৰি পলো দূরে দেখা করে
মারে ঘন ঘন। অতিহী